ইয়াতে লৈ আছোঁ মানে ধুনীয়াকৈ মাংস আৰু আমাৰ যাত্ৰা আজি আৰম্ভ কৰি দিলোঁ। আৰু সেইফালে যে পাহাৰবিলাক দেখিছে আমি সেইফালেই গৈ আছোঁ। এয়া গৈ আছোঁ পাহাৰ পৰ্বতৰ মাজে মাজে আৰু ইয়াৰ ইফালেৰে আমি সোমাই দিম আৰু আহি পাই গ'লোহি একেবাৰে চাহপাত বাগান। আৰু এয়া আহি পাই গ'লোহি মানে একদম বঙাইগাঁও টাউনৰ মাজত আৰু গৈ আছোঁ এনেকৈ গাঁৱৰ মাজে মাজে আৰু এটা ধুনীয়া ঠাই লৈ ব'লক। আৰু আমি মানে গাড়ীৰ পৰা একেবাৰে নামি দিলোঁ আৰু আমাৰ গন্তব্য স্থানত আহি পাই গ'লোহি। ইয়াতে মানে পুৰা একেবাৰে আলু পিঁয়াজখিনি কটা আৰম্ভ হৈ গ'ল আৰু ময়ো ঝৰ্ণাৰ ওচৰত যাই কিনে এনেকৈ চাউল পাতখিনি একেবাৰে ধুই লৈ আহিলোঁ। মাংস হৈ গ'ল আমাৰ পুৰা মানে একেবাৰে ৰেডি, ভাতো হৈ গ'ল একেবাৰে ৰেডি। আৰু আমি ইয়াতে মানে এনেকৈ খাই দি কিনে ওচৰত থকা বান্দৰখিনিকো ৰোৱা বস্তুখিনি দি আহিলোঁ। আৰু দাদাই ধৰিলে মানে এটা কেঁকোৰা, আৰু এইটোৱে হৈছে ধুনীয়া এটা ৱাটাৰফল। আৰু ইয়াতে আহিছোঁ আমি মানে খানা আৰু ফূৰ্তি কৰিবলৈ। তো সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে আপোনালোকে মোৰ ইউটিউব চেনেলত যাই কিনে চাব পাৰে। তো আপলোড দি দিছোঁ। আন্ধাৰ লাগিবৰো সময় হৈ গ'ল, আমিও ঘৰত যাবলৈ সময় হৈ গ'ল। এতিয়া এনেকৈ ঘৰত গৈ আছোঁ।